নমস্কাৰ, মই ৰশ্মিৰেখা। আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি ভিডিঅ'টো ইমানো স্পেচিয়েল নহয় বাৰু। আগৰ ভিডিঅ'কেইটা আপোনালোকে কেনেকুৱা পাইছে মই নাজানো, তথাপিও আজি ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰিম ভালদৰে। এতিয়া দেখিছে মই এতিয়া স্কুললৈ যাব ওলাইছোঁ। ওচৰতে হয় শংকৰদেৱ শিশু নিকেতন গড়মাৰী, মই তাতে আচাৰ্যা কৰোঁ। আপোনালোকে চাই যাবচোন, মই অলপ থুলমূলকৈ দিবলৈ চেষ্টা কৰিম বাৰু। এজনী মোৰ ছোৱালী হয়, নামটো কৈ দিয়া দেখা। নমস্কাৰ দিয়াচোন। তাই অংক শ্ৰেণীত পঢ়িছে। এজনী হ'ব ছোৱালীজনী, তাইও ৰেডি হৈছে স্কুললৈ যাব। দুইজনীয়ে যাম আৰু এতিয়া স্কুললৈ, ওচৰতে হয় ন। ঠিক আছে, আপোনালোকে চাই যাব। যিহেতু আমাৰ প্ৰথম কাৰণ আমি সকলোৱে উপস্থিত থাকিব লাগে এই বন্ধনত। এতিয়া মোৰ অফ হৈছে, ক্লাছ নাই বাৰু। এখন চাৰখন আমাৰ ফুলনি বাগিচা স্কুলৰ। এইবিলাক চাওকচোন, ইয়াতে ছাত্ৰ ছাত্ৰীসকলে লগাইছে ফুলবিলাক। এইটো হৈছে বন্দনা গৃহ। এইটো আমাৰ বন্দনা গৃহটো। এইটো গেটটো হয় স্কুলৰ গেটটো। এইটো পৰিৱেশটো ভালকৈ দেখুৱাব পৰা নাই বাৰু। যেতিয়া ক্লাছ ছুটি হ'ব তেতিয়া দেখুৱাম গোটেইখিনি আপোনালোকক। এতিয়া মোৰ অফ আছে, ক্লাছ নাই, সেইটো বাবে অলপ দেখুৱালোঁ আপোনালোকক। এতিয়া জিৰণি সময়ত আমি চাহ খাইছোঁ সকলোৱে। হাই কৰি দিয়ক আকৌ, হাই কৰি দিয়কচোন। মই নেচেজা অকণমান হাঁহি দিয়ক এতিয়া। মই নেচেজা এজনী আমাৰ লক্ষী আছে। কৃষ্ণ কৃষ্ণ মাতি আছো। গায়ত্ৰী ছোৱালীজনী এইজনী। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। গায়ত্ৰী ছোৱালী দেই এজনী। সেইটো আমাৰ ফুটু পিতক মাত দিয়া, হাই কৈ দিয়া। আমাৰ ফুটু খাই, এইটো ফুটু খাই। ফুটু ফুটু ফুটু। মাতৃ সন্মিলনৰ বাবে প্ৰেক্টিচ চলি আছে, আপোনালোকে চাওক। সকলোৱে শিকি আছে। নবৌ উঠাইছোঁ, ঘৰলৈ যাব ওলাইছোঁ আৰু ছুটি হৈছে যে। এয়া সকলোৱে ঘৰা-ঘৰি ঘৰলৈ। বাই বাই। ভিডিঅ'ত উঠে। বাই বাই। ধুনীয়া লাগিছে দেই ল'ৰাটো। পাইছোঁ আহি আৰু। কি গেটটো দেখুৱাই দিওঁ। এইজনী মহাৰাণী আছে যা। নমস্কাৰ। কিবা এটা কৈ দিয়ক, কেনেকুৱা লাগিছে?
ভাল লাগিছে কেটো উঠাইছোঁ ভাল লাগি মোবাইলটো হেৰাইছিলে কালিৰ পৰা টেনশ্যনত থাকিব পৰা নাই এতিয়া পালোঁ যে মনটো অলপ ভাল লাগিছে এতিয়া অলপ ফুৰিবলৈ আহিছোঁ আমি ওলাই আহিছোঁ ঘৰৰ পৰা এই ওচৰতে পথাৰলৈ অলপ ফুৰিব আহিছোঁ সন্ধিয়া পৰিৱেশটো ইমান ধুনীয়া লাগিছে চাওকচোন আমাৰ ওচৰতে আছে পথাৰখন এইবিলাক ইমান ধুনীয়া লাগিছে আজিলৈ ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টো যদি আপোনালোকে মোৰ ভিডিঅ'কেইটা চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুন হয় তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি হোল্ড কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিঅ' নটিফিকেশ্যনবিলাক আগতীয়াকৈ চাব পাৰে আজিলৈ ইমানতে এৰিছোঁ নমস্কাৰ